গৈ আছো নাটক চাবলৈ আমিয়ে ভাবিছোঁ এইটো হাঁহিব বুলি হাঁহে নে নাহাঁহে বা আৰু এইটো হয় নহয় মানে মিউজিকটো পুৰা ছাপৰ্টিং মিউজিকটো আজি হ'ল 20 জুন মানে ৰাভা দিৱস মই গৈ আছোঁ নগাঁও জিলা পুথিভঁৰাল এই পুথিভঁৰালত নগাঁও ইলেক্ট্ৰনিক মিডিয়া এছ'চিয়েশ্যনে আয়োজন কৰিছে ৰাভা দিৱস উদযাপন দিনটো নেৰানেপেৰা বৰষুণ পাছবেলা বতৰটো অকণমান মুকলি কৰিছে কোমলকৈ এচাটি ৰ'দো ওলাইছে গতিকে বাইকখন লৈ পেলাই ওলালোঁ ডিষ্ট্ৰিক্ট লাইব্ৰেৰীলৈ বুলি এয়া হ'ল নগাঁও বৰঘাট বাইপাছ চক এই চকটোতে এখন অভাৰব্ৰিজ হ'ব তাৰ বাবে পূৰা দমে কাম চলি আছে ঠাণ্ডা দিনত কুঁৱলীৰ বাবে প্ৰায় এই চকটোত এক্সিডেণ্ট হৈ থকা আমি দেখিবলৈ পাওঁ এই এক্সিডেণ্টৰ পৰা হাত সাৰিবলৈ আৰু ৰাইজৰ সুবিধাৰ বাবে এই ব্ৰিজখন বনাই থকা হৈছে ব্ৰিজখন হৈ উঠিলে কিমান যে ভাল হ'ব নহয়নে বাৰু তেল ডিপুত তেল অকণ ভৰাই লওঁ বুলি তেল ডিপুত সোমালোঁ তেল ভৰাই পইচা পাতি দি আকৌ নগাঁও ডিষ্ট্ৰিক্ট লাইব্ৰেৰীলৈ বুলি বাট ল'লোঁ এয়া আহি পাই গ'লোহি নগাঁও জিলা পুথিভঁৰাল মানে ডিষ্ট্ৰিক্ট লাইব্ৰেৰী এই লাইব্ৰেৰীৰ গাতে লাগি আছে নাট্যমঞ্চ আৰু ইয়াতেই হৈ আছে ৰাভা দিৱস উদযাপন NSDN হিমাংশু প্ৰসাদ দাসৰ পৰিকল্পনা আৰু পৰিচালনাত গৈনিকা নাট্য দলে এখন নাটক প্ৰদৰ্শন কৰিব আৰু সেই নাটকখনৰ নাম হৈছে লাছ সঞ্জীৱ পল ডেকাৰ গল্পৰ আধাৰত হিমাংশু দাই নাট্যৰূপ দিছে আৰু ডাঙৰ কথাটো হৈছে প্ৰথমটো নাটকৰ প্ৰদৰ্শনী আমাৰ নগাঁৱত হ'বলৈ গৈ আছে এয়া হ'ল DY আমাৰ নগাঁৱৰ সাংবাদিক আৰু এই ককাইদেউৰ সৈতে এই অনুষ্ঠানটো পাতিছে নাটকৰ অনুষ্ঠানটো কি ক'ব মানে কিহৰ কাৰণত পাতিছে এইটো আমি আচলতে নগাঁও ইলেক্ট্ৰনিক মিডিয়া প্ৰত্যেক বছৰে আমি বিষ্ণু ৰাভা দিৱসটো উদযাপন কৰি আহিছোঁ আৰু প্ৰত্যেকবাৰে আমি নিশালৈ এখন নাটক মঞ্চস্থ কৰি আহিছোঁ আৰু এইবাৰো দেখা পোৱা গৈছে যে আপুনি ইতিমধ্যে গম পাইছে যে হিমাংশু প্ৰসাদ দাসৰ যিখন লাষ্ট নাটক সেই লাষ্ট নাটকখন আজি হ'ব নগাঁৱত প্ৰায় নাটক হৈ থাকে এক কথাত ক'বলৈ গ'লে প্ৰতিটো মাহতে নগাঁৱত 9-10খন নাটক প্ৰদৰ্শন হয় আৰু আমাৰ নগাঁৱৰ নাট্যকৰ্মীসকলে ৰ'দ বৰষুণ কাটি কৰি প্ৰতিখন নাটকেই চাবলৈ আহে নাটকৰ চৰ্চা নগাঁৱত খুবেই বেছি সেইবাবে হয়তো প্ৰত্যেকজন নগাঁৱৰ অভিনেতাৰ তেজে তেজে সোমাই আছে অভিনয় দক্ষতা এয়া লাইব্ৰেৰীৰ ভিতৰত মই সোমাই গ'লোঁ আৰু দেখা পালোঁ মঞ্চত ৰাভা সংগীত পৰিৱেশন হৈ আছে চাওকচোন বতৰ সেমেকা যদিও হিমুদাৰ লাষ্ট নাটকখন চাবলৈ কিমান যে মানুহ আহিছে এই দৰ্শকৰ পৰাই আপুনি অনুমান কৰিব পাৰিব নগাঁৱত নাটক কিমান ভাল পায় হিমাংশু প্ৰসাদ দাসৰ নাটকত এটা মজা আছে দৰ্শকে কেনেকুৱা ধৰণৰ নাটক ভাল পায় তেওঁ খুব ভালকৈ জানে বিষ্ণু প্ৰসাদ ৰাভাদেৱক সুঁৱৰি নগাঁৱৰ বিধায়ক শ্ৰীযুত ৰূপক শৰ্মাদেৱে মঞ্চ উদ্বোধন কৰা দেখিবলৈ পালোঁ লগতে নগাঁৱৰ বহুকেইজন গুণীজ্ঞানী ব্যক্তিক সম্বৰ্ধনা জনোৱাও দেখিবলৈ পালোঁ এয়া নাটক আৰম্ভ হৈ গ'ল আৰু নাটকখন চাই আপোনালোকক জনাই আছোঁ পৰিচালক হিমাংশু প্ৰসাদ দাসে নাটকখনত এনেকুৱা কিছুমান কমেডি সুমুৱাইছে যাৰ বাবে দৰ্শকে নাটকখন চাই খুব ভাল পাইছে আৰু তাৰ প্ৰমাণ হিচাপে দৰ্শকৰ পৰা পোৱা জাউৰীয়া হাত চাপৰি আৰম্ভণিৰ পৰা নাটকখন কমেডি আৰু ছাছপেন্স দি গৈ আছিল যদিও শেষৰ ফাললৈ দৰ্শকৰ চকু সেমেকাই তুলিলে পুলিচৰো যে এখন কোমল অন্তৰ থাকিব পাৰে বা পুলিচে দোষীক শাস্তি নিদি কিছু পইচা দি সহায় কৰা এই নাটকখনত আমি দেখিবলৈ পাইছোঁ ইয়াৰ পৰা এটা কথা স্পষ্ট হয় যে সমাজত ভাল পুলিচৰ অভাৱ এতিয়াও হৈ যোৱা নাই এইটো আপোনালোকক কৈ ভাল পাম যে এইখন নাটকৰ আজিৰ এই দৰ্শনীটোৱে আছিল প্ৰথম দৰ্শনী নাটক শেষ হোৱাৰ পাছত পৰিচালক হিমাংশু দাৰ লগত কিছু সময় নাটকৰ কথা পাতিলোঁ আৰু ধন্যবাদ জনালোঁ যে ইমান ধুনীয়া এখন নাটক আমাৰ নগাঁৱৰ ৰাইজক উপহাৰ দিয়াৰ বাবে আজি প্ৰথমটো আছিলতো প্ৰথমটো এটা টেনশ্যন থাকে আমিয়ে ভাবিছোঁ এইটো হাঁহিব বুলি হাঁহে নে নাহাঁহে বা আৰু এইটো হয় নহয় মানে মিউজিকটো পুৰা ছাপৰ্টিং মিউজিকটো পুৰা সেইটো লগাই দিয়াৰ পিছত মই নিজে যেন ঢিলেই এয়াই আছিল নগাঁও ইলেক্ট্ৰনিক মিডিয়া এছ'চিয়েশ্যনে আয়োজন কৰা ৰাভা দিৱস উদযাপন বন্ধুসকল আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট এটা কৰি পেলাই জনাবচোন আহি আছোঁ আন এটা নতুন ভিডিঅ'লৈ গতিকে চাই থাকিব মোৰ দ্বিতীয়টো ইউটিউব চেনেল জ্যোতি গগনছ লাইভ